হেল্ল' বন্ধুসকল, মিকুজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমাৰ কাহিনীটোৰ নাম হৈছে ভাটৌ আৰু কাউৰী। বলক তেতিয়াহ'লে কাহিনীটো আৰম্ভ কৰোঁ। এদিনাখন আবেলি সময়ত বতৰ ডাৱৰীয়া হোৱাৰ ফলত আন্ধাৰৰ দৰে হৈছিল। সেইদিনা ভাটৌ চৰাইটোৱে আন্ধাৰ হোৱাৰ ফলত নিজৰ আশ্ৰয়স্থানলৈ যাব নোৱাৰিলে। ভাটৌটোৱে জানিছিল যে ধাৰাসাৰে বৰষুণ দিব। সেইবাবে ভাটৌটোৱে ৰাতিটো ক'ৰবাত ৰখিবলৈ গছ বিচাৰি গ'ল। এজোপা নিম গছ দেখা পালে, কিন্তু গছডালত বহি কেইটামান কাউৰীয়ে সিহঁতৰ নিজৰ মাজতে কাজিয়া কৰি আছে। সিহঁতক দেখি ভাটৌটোৱে ক'লে, ভনীহঁত, এই গছবিলাক ভগৱানে সৃষ্টি কৰিছে, যাতে আমি ইয়াত জিৰণি ল'ব পাৰোঁ। আন্ধাৰ হোৱাৰ বাবে মই মোৰ আশ্ৰয়লৈ যাব নোৱাৰিলোঁ। আজি মোক ৰাতিটো ইয়াতে কটাবলৈ দিয়ক। ভাটৌটোৰ কথা শুনি কাউৰীকেইটাই ক'লে, তুমি কোনো আমাৰ ভনী নহয়, আৰু তোমাৰ যদি ভগৱানৰ ওপৰত ইমান বিশ্বাস আছে, যোৱা তুমি। ভগৱানৰ নাম লৈ গুচি ইয়াত কিয় আহিছা? তাৰ পিছত ভাটৌটোৱে তাৰ পৰা উৰি গুচি গ'ল। ভাটৌটোৱে উৰি গৈ এজোপা আম গছ দেখা পালে। তাত ভাটৌটোৱে জিৰণি ল'লে। অলপ পিছতে শিল বৰষুণ পৰিবলৈ আৰম্ভ ধৰিলে। ভাটৌটোৱে ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। অলপ পিছতে আম গছজোপাৰ পৰা এটা ডাল গছজোপাৰ কাষতে ভাঙি পৰিল। ভাটৌটোৱে ভাঙি পৰা ডালটোৰ চেপাত সোমাই ৰাতিটো এনেদৰে শিলৰ পৰা পৰিত্ৰাণ পালে, আৰু অহংকাৰী কাউৰীকেইটাই গাত শিল পৰাৰ বাবে মৰি থাকিল। বন্ধুসকল, কাহিনীটো ভাল লাগিলে লাইক কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।